অতিকৈ চেনেহৰ ঐ মুগাৰে বহুৰা ঐ তাতো কৈছেনে হৰৈ মাকো ঐ তাতো কৈছেনে হয় ঐ বহাগৰ বিহুতীয় ঐ নেপাতি কেনে কৈ থাকো। সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা লগ যাচিলোঁ। আশা কৰোঁ ৰঙালীৰ ৰঙেৰে সকলোৰে মনবোৰ ৰঙীন হৈ পৰক। অসমীয়াৰ বাপতি সাহোন এই উৎসৱটি তাহানিৰ পৰাই অসমীয়াৰ জাতিৰ হাড়ে হাড়ে শিৰে শিৰে শিপাই আছে। কুলিৰ মাতত বসন্ত আহে, সেউজীয়াৰ কোমল কুলি পাতে বহাগৰ আগজাননী। কপৌ ফুলবোৰে পখিলা উৰাদি উৰাৰ নাচনীৰ খোপাত হিয়ালি জিয়ালিকৈ উঠিবলৈ সাজু হয়। সকলোৰে মনত ৰঙালীৰ উলাহেৰে নধৰা হয়। এয়াই হ'ল আমাৰ অসমীয়া জাতিৰ হিয়াৰ আমঠু ৰঙালী। গতিকে এই ৰঙালী বিহুটি আমি নপতাকৈ কেনেকৈ থাকোঁ? আপোনালোক সকলোকে নৱনীতা এক্টিভিটি চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি হৈছে মানুহৰ বিহু, গতিকে আজিৰ এই দিনটোত আমিনো কি কি কৰোঁ আহকচোন চাওঁ। হালধি হৈছে এবিধ পবিত্ৰ ঔষধ। গতিকে পহিলা বহাগৰ দিনা হালধিয়ে গা ধুই গোটেই বছৰটোলৈ নিজৰ দেহা মন সকলোকে পবিত্ৰ কৰি ৰখা হয়। ইয়াৰ উপৰিও হালধিয়ে মানুহৰ শৰীৰৰ ছালৰ ৰোগ নিৰাময় কৰে। অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে দেউতাই মাধৱদেৱ গুৰুজনাৰ কীৰ্তিস্তম্ভ নামঘোষাৰ একাধ্যায় পাঠ কৰে। কিমতে ভকতি কৰিব তোমাত হৰি 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 হৰি। আগন্তুক বৰ্ষটো যাতে সকলোৰে মংগল হয় তাৰ কামনাৰে মায়ে গোসাঁই ঘৰত এভাগ শৰাই আগবঢ়ালে। অতিকৈ সৌভাগ্যজনৰ কথা যে মায়ে গোসাঁই ঘৰত শৰাই আগবঢ়োৱাৰ পিছতেই নাহৰণি গাঁৱৰ ৰাইজে আহি আমাৰ ঘৰত নাম কীৰ্তন কৰে। বছৰটো যাতে সুকলমে পাৰ হৈ যায় তাৰে কামনাৰে দেউতাৰ ওচৰত আমি সকলোৱে সেৱা ল'লোঁ আৰু লগতে আমাৰ বৌয়েও আহি দেউতাৰ ওচৰত সেৱা জনায়। বিহুতি গলে কি কইনো থাকি মই জুৰিয়া আহতৰে চা ৰৈ ৰতি মইনা মইনা মতি তোমালোকৰ ঘৰলৈ সদায় চেংকন ধানুৱাতে হাকি বহল কুখনি তোকে দেখা পাই মন যাই যাই ৰুজুৱা মাতি দি চেংকন ধানুৱাতে হাতি বহল কুখনি তোকে দেখা পাই মন যাই যাই ৰুজুৱা মাতি দি সপোনে ৰাতি উপচাই দুচকুৰ টোপনি পলাই সপোনে ৰাতি উপচাই দুচকুৰ টোপনি পলাই চেংকন চেনাই মৰৈ বুকুত বলে বলে চেংখুন লাহিকৈ দেহাতী
বেকাকৈ হাঁহিতি তোকে দেখা পাই কবলে মন যায় নোকোৱা কথা আখৰে ঐতি নীতি তোমালৈ মোৰ প্ৰীতি দিওঁ বুলি চেনাইতি গাঁও বিহু এফাকি কৰ গাঁও থাকিছে নেযায়ে হে 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 বিহু নাচিবলে হে 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 বিহু নাচিবলে হে 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 পিতায়ে দিয়ে বাধা পতাব মনে যায় হে 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 মৰম লগা দেখা হে 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 মৰম লগা দেখা হে 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 পাতিবলে জানো কথা যাবলে মনে যায় হে 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 বিহু নাচিব কি যে কিৰিলি পাৰে ৰঙালী বিহুতি পালে বিহু মাৰিবলে যাবিনে বিহুৰে তলিতে ঢোলৰে চাপৰত বিহুৱান দিবিনে আইৰে হাতৰে পিঠা লাৰু খাই ওলাইছে টঙালি মাৰি হৈ গোবিন্দাই অসমীয়াৰ গাতে আজি চোনততে নাই হুঁচৰি মাৰিব যায় হৈ গোবিন্দাই জয় এয়াই আছিল আজি বিশেষ দিনটোৰ উদযাপন ধন্যবাদ